morning, and today I'm gonna make a vlog for you guys because I'm gonna go home for bihu for bihu, and now I'm going to my class and then I'll go to my home. So guys, watch the vlog and so guys, watch the vlog and do subscribe, like, whatever you want. So guys, this is my balcony, क्योंकि मैं इतने ऊपर तक हमेशा सर नहीं पाती हूँ. मतलब क्या है, मैं इमान ऊपर छेरी बगाई बगाई যাব নোৱাৰোঁ, মোৰ ভৰি বিষায়. ইমান চেৰি কোনে বনাব দিয়ে अभी মোৰ হিন্দি চিন্দি সব মিক্স হৈ যায় গাইজ. এতিয়া মই যাই আছোঁ ক্লাছত এণ্ড তাৰপিছত মই ঘৰত যাম. এইটো হৈছে মোৰ পেকিং গাইজ. এইটো পেকিং এইবিলাক মই লৈ যাম ঘৰত. তাৰপিছত মই ফুৰিব যাম ঘৰৰ পৰা. এণ্ড এতিয়া মই ক্লাছত যাওঁ গাইজ. বিহু আহি আছে, চবেই ঘৰত গৈছে, ময়ো যাম. এণ্ড watch till the end. Bye. So guys, now I'm going. Guys, ইমান ৰ'দ দিছে, এনে ক'লা মই মানে কি বুলি কয়, ক'লা ৰং যেন হৈ নাযাওঁ. So guys, এইটো হৈছে ৰাস্তা, এইটো হৈছে মোৰ ঘৰ আৰু মই যাই আছোঁ. সেইটো দেখিছে ৰ'দ ক্ৰছ কৰিব লাগিব. চ' ভিডিঅ' অফ. চ' গাইজ, মই ৰ'দ ক্ৰছ কৰি আহি পালোঁ. নাও এইটো হৈছে গেট, সেইটো মই খুলিলোঁ. এতিয়া মই ভিতৰত যাম. গাইজ, মই ইয়াত বহি আছোঁ, জাষ্ট আহি পাইছোঁ. মই ক্লাছ কৰিম, শুনা পাব হা, চিচিটিভি আছে. So guys, now I'm going to pack my stuffs. So guys, you can enjoy my packing stuffs. So guys, আপোনালোকে এনজয় কৰক মই পেকিং কৰা চাই. And মই পেকিং কৰি আছোঁ because bihu is coming, God is calling. गाइस, ये है चूल्हे सीधा करने वाला मशीन जो मैं सीधा करता रहता हूँ. घूमने जाना है ना, चूल्हे सीधा करना है. Yes, I'm gonna go to my home. So now guys, my room will be alone for 7 days. Guys, मेरा रूम अकेला रहेगा, 7 दिन तक अकेला रहेगा. Guys, মোৰ ৰুমটো 7 দিনলৈ অকলে থাকিব. আপোনালোকে চাব, মোৰে দুখ লাগিছে. এৰি থৈ যাম ৰুমটো. বাই গাইজ. এতিয়াৰ পৰা যাওঁ, ৰাস্তাত ভিডিঅ' বনাম. গাইজ, মই এতিয়া যাওঁ বেগ. এইটো এটা পিঠিত and mask on because it's for safety. And I'm gonna go. Bye guys. Bye.
সকলোৰে ফেভৰিট আৰু এইটো কিবা মিক্স তৰকাৰী মায়ে বনাইছে ৰঙালাও চঙালাও এইটো দালি এইটো পিঁয়াজ এইটো মোৰ ভাতৰ লগৰী জীৱন লগৰী নেমু টেঙা চ' এইটো মোৰ খানা এইটো মই খাম এয়া হৈছে মোৰ চাহ এয়া ব্ৰেড এয়া মোৰ কুকিজ দেখিছিলে যে চকলেট কুকিজ এইটো মই খাম এতিয়া এইটো মোৰ চাহ হেল্ল' গাইজ গুড ইভিনিং মাই মাদাৰ ইজ ৱাশ্বিং মাই হেয়াৰ হেল্ল' গাইজ গুড ইভিনিং মাই মাদাৰ এই হেৰি কৰে যে ধুৱে বাচন ধুই আছে আৰু মেলি দি আছে আৰু মই আহিছোঁ ভাত বনোৱাত সহায় কৰিব সহায়ৰ নামত এক্টিং আমি আজি বনাম সজনা সজনা সজন কি ঘৰ আই সজনা এতিয়া মই খানা বনাওঁ গাইজ আমাৰ সজনৰ ঘৈণীয়েক সজনা পকি আছে মানে বনাই আছোঁ এয়া হৈছে কণ বিলাহীৰ হেৰি জীয়েক কণ বিলাহী ডাঙৰ বিলাহী জীয়েক কণ বিলাহী এইখন হৈছে আমাৰ মাদাৰৰ হাত আৰু এইটো হৈছে সজনা साजन ना हाँ साजन की घर आई हाँ साजन की घर आई सजना उसकी वाइफ और ये है हमारा सीटी मारने वाला बच्चा गाइज मैं मुखन चाও কেনে এটা অমিতাৰ দৰে একেবাৰে অমিতা চেপ সৰুতে সৰুতে আৰু বেছি অমিতা হৈ যায় আছে ডাঙৰ অমিতা হম ডাঙৰ ওট কেইটা একেবাৰে কলা পৰা কিছুমান ছোৱালীৰ ওঠ বা লিপষ্টিকে লগাই নেকিয়ে লগাই গাইছ অনবৰত কি জিলকি থাকে এফালে মোৰ ওঠ চকুৰ তলবিলাকতো গাইছ একদম কাজলতকৈ বেছি কলা হৈ থাকে কেতিয়াবা আজি ভালেই আছে অলপমান কেবা ঘৰত আহে ভালেই আছে গাইছ বিকজ ঘৰ হোষ্টেল ইজ হোষ্টেল কিমান নোৱাৰ বৰিং কথা মই বোৰ হৈ গৈছোঁ নিজৰ খাবৰ লগত গাইছ এখন আইনা গাইছ তাক মই চিফ্ট কৰি দিছোঁ এফালৰ পৰা সেইফালে লৈ গৈছোঁ কি কওঁ গাইছ কি কওঁ আৰু ক'বলৈ একোৱেই নাই অলপ কথা কোৱা এনেহ'লে মই বেলেগৰ আগত পেলাই বকি থাকোঁ কিন্তু যেতিয়া মই ব্লগ বনাওঁ মোৰ মুখত কথাই নোলায় পাহৰি যাওঁ জানেনে গাইজ মই মানে ইমানবোৰ ভিডিঅ' জমা কৰি দিছোঁ এতিয়া মোৰ মোবাইলটো এনেকুৱা হৈ গৈছে মানে মই ইয়াৰ পৰা নাযাওঁ কৰোঁকৈ মানে হেং হৈ গৈছে আকৌ নচলেই সি ভিডিঅ'বিলাক বনাই জমা লগাই থৈ দিওঁ যেনেকৈ মানুহে লেতেৰা কাপোৰবিলাক জমা কৰি থয় তেনেকৈ এতিয়া মোৰ মোবাইল নচলা হৈ গৈছে সেইকাৰণে মই ডিলিট কৰি দিছোঁ বাপেকে ডিলিট বহুত বস্তু ডিলিট কৰি দিছোঁ ভিডিঅ' ডিলিট কৰা নাই দেই গাইজ এতিয়া মই ভাত খাব যাওঁ সজনৰ ৱাইফক খাম সজনা আপোনালোকক দেখা খাম সজনৰ ঘৈণীয়েক এইটো ভাত গাইজ মই ব্লগটো ইয়াতে খতম কৰিম মই নাও পাতিলোঁ ৰাতি 12টা বজাত এণ্ড নাও টোপনি ভাগৰ চব লাগিছে আৰু চকু চশমা হয় চশমা আৰু চকু দুয়োৰে ভাগৰ লাগিছে চশমা কৈ আছে তোৰ এই ডাঙৰ মুখখনত মোক কিমান কষ্ট দি টানি টানি মাৰোঁ সৰু মোক মই খুলি দিলোঁ নাও মই শুম চ' গাইজ এই ব্লগটো ইয়াতে শেষ হ'ল লাইক सब्सक्राइब एंड बेल बटन दबा देना प्लीज़ दबा देना बेल बटन भी और शेयर भी कर देना बाय बाय गुड नाइट